আমি শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। যিহেতু মানে আপুনি প্ৰাৰ্থী হিচাপে আজি প্ৰক্ষেপে কংগ্ৰেছৰ পৰা কি ক'ব? আপোনাৰ বলিষ্ঠ কিন্তু বিৰোধী আছে। হয়, মই আপোনালোকৰ মিডিয়াৰ জৰিয়তে আপোনালোকে যিহেতু মোক ধন্যবাদ জ্ঞাপন কৰিছে, আপোনালোককো মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি যিহেতু মই নিজৰ মনোনয়ন পত্ৰ 48 নং টংলা বিধানসভা সমষ্টিৰ পৰা মোৰ মনোনয়ন পত্ৰ দাখিল কৰিলোঁ আৰু আপোনালোকৰ জৰিয়তে আজি মই ৰাইজক সম্বোধন কৰিব বিচাৰিছোঁ, ৰাইজক আপিল কৰিব বিচাৰিছোঁ যে এইবাৰ অন্ততঃ বিভিন্ন বছৰে আপোনালোকে বিভিন্ন প্ৰাৰ্থীক জয়যুক্ত কৰালে আৰু আপোনালোকৰ সমস্যাবিলাক আজিলৈকে সমাধান নহ'ল। বিশেষকৈ মই ক'ব বিচাৰিম যুৱচামৰ সমস্যা বহুত। আমাৰ এই অঞ্চলটোত আমাৰ জিলাত বিভিন্ন সমস্যা আছে। তেনে ক্ষেত্ৰত এজন যুৱ প্ৰাৰ্থিত্ব পোৱাৰ পিছত কংগ্ৰেছৰ যুৱ প্ৰাৰ্থী হিচাপে এণ্টাৰ 126টা আসনৰ ভিতৰত যদি যুৱ প্ৰাৰ্থী বুলি ক'ব বিচাৰোঁ তেনেহ'লে একমাত্ৰ মই আৰু কংগ্ৰেছ দলে মোৰ ওপৰত ভৰসা কৰি মোক যে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, তেওঁলোকে মোক যি বিশ্বাস কৰিছে এই বিশ্বাসৰ ফলস্বৰূপে মই উপহাৰস্বৰূপে জয়লাভ হয় আমাৰ কংগ্ৰেছ দলক সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়াক তেওঁক মই এটা গিফ্ট হিচাপে মই জয়লাভ হয় তেওঁক মই উপহাৰ এখন দিম। লগতে মই সকলো ৰাইজকো পুনৰবাৰ অনুৰোধ আৰু আহ্বান কৰিছোঁ যাতে আপোনালোকৰ বহুমূলীয়া ভোটটো এজন যুৱ কেণ্ডিডেট হিচাপে আৰু যুৱচামৰ উন্নয়নমূলক কাম যি কৰিব বিচাৰিছোঁ মই তেনে ক্ষেত্ৰত মোক সহায় সহযোগ আগবঢ়াওক। আহি থকা দিনত আপোনালোকে নিশ্চয় চাবলৈ পাব এজন যুৱকে যুৱচামৰ যিখিনি দুখ বেদনা সেইবিলাক বুজি পায়। তেনে ক্ষেত্ৰত আমি আহ্বান জনাইছোঁ। NDAৰ প্ৰাৰ্থীগৰাকী অৰ্থাৎ বিখন ডেকা তেখেতে কৈছে কোনো ফেক্টৰ নহয় বুলি কৈছে। চাওক, ফেক্টৰৰ কথাটো আমি আজিৰ দিনত মই স্পেচিয়েলি যোৱা দুটা নিউজ মোৰ চাইছে চাগে আপোনালোকে, মই বিশেষ ক'ব নাযাওঁ আজি যিহেতু মনোনয়ন দাখিল কৰিছোঁ। চ' ফেক্টৰ হয় নহয় এইটো আহি থকা 2-4-5 দিনৰ ভিতৰতে গম পাব এইটো। আৰু আপোনালোকৰ মিডিয়াৰ জৰিয়তে যিবিলাক নিউজ বজি আছে আপোনালোকে নিশ্চয় গম পাই আছে কোন ফেক্টৰ হয় কোন ফেক্টৰ নহয়। আৰু তেনে ক্ষেত্ৰত মই ইয়াৰ ওপৰত বিতংভাৱে মই মন্তব্য নকৰোঁ। আহি থকা দিনত ইয়াৰ উদাহৰণস্বৰূপে ৰাইজে ইয়াৰ উদাহৰণবিলাক দিব। নিশ্চিত আমি এইবাৰ ইণ্ডিয়া এলায়েন্সৰ অজাব ৰাইজৰ দল কংগ্ৰেছ CPIM-CPIMLৰ যি মিত্ৰজোঁটৰ চৰকাৰ এয়া নিশ্চিত হ'ব। এইবাৰ গৌৰৱ গগৈৰ যি নেতৃত্ব অসমৰ হিয়াৰ আমঠু প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়াৰ যি সপোন এখন নতুন বৰ অসম গঢ়াৰ সকলো জাতি ধৰ্ম বৰ্ণক লৈ যি এখন বৰ অসম গঢ়াৰ সপোন আছিলে সেই সপোন বাস্তৱ হ'বলৈ যায় আছে। এই সপোন বাস্তৱ কৰিব তিনি গগৈ যি অসমত একত্ৰিত হৈছে এই তিনি গগৈয়ে কিন্তু জুবিন গাৰ্গ ডাঙৰীয়াৰ যি সপোন এই সপোন পূৰ্ণাংগ কৰি বৰ অসমখন গঢ়ি তুলিব। আপোনাৰ বিজয় নিশ্চিত। য়েছ, মই আপোনালোকৰ জৰিয়তে আপোনালোকৰ নিউজৰ যি নিউজবিলাক চলি আছে তাৰ মাধ্যমতে মই নিজকে অনুভৱ কৰিব পাৰি আছোঁ। বৰ্তমানে ৰাইজে আমাক আঁকোৱালি লৈছে, যুৱচামে আঁকোৱালি লৈছে, ব্যৱসায়ীসকলে আমাক আঁকোৱালি লৈছে, কৃষকসকলেও আমাক আঁকোৱালি ল'ব বিচাৰিছে। কাৰণ আমি তেওঁলোকৰ হয়, তেওঁলোকৰ যি বিপদ আপদ যিবিলাক আছে তেওঁলোকৰ হয়, আমি তেওঁলোকৰ মাত মাতি আছোঁ। তেনে ক্ষেত্ৰত ৰাইজে আমাক আঁকোৱালি ল'ব আৰু এয়া ৰাইজৰ জয় হ'ব, মোৰ জয় নহয়, ৰাইজৰ জয় হ'ব, এয়া নিশ্চিত। ধন্যবাদ। সহায় সহযোগত, কাৰণ ৰাইজে ৰজা, ৰাইজে ডিচাইড কৰিব। ৰাইজে বিগত সমস্যাত চাই আহিছে, ৰাইজক প্ৰতাৰণা যি কৰিছে। অকল ইলেকশ্যন নিৰ্বাচন আহিলে তেওঁলোকে যি ভোট লোৱাৰ ৰাজনীতিটো কৰে স্কিমৰ নামত প্ৰলোভন দেখুৱায়, যুৱচামক যেনেকুৱা বিভিন্ন কথা কৈ মেলি যেনেকুৱা কৰি লৈছিলে আকৰ্ষণ কৰিব বিচাৰিছিলে, কিন্তু এইবাৰ যুৱচাম ইয়াৰ প্ৰতি উত্তৰ দিব, এয়া একদম নিশ্চিত। আৰু আপোনালোকৰ সুধৰ প্ৰশ্নৰ উত্তৰ এয়া, আমি খুব কমেও 20,000 পৰা 25,000 ব্যৱধানত আমি জয়লাভ কৰিম।